হাই গাইজ, নিখিললৈ ৰোষ্টৰ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানাই আমি ইয়াত কিছুমান গানৰ ৰোষ্ট বনাওঁ। আহকচোন আজি এটা নতুন গানৰ বিষয়ে কথা পাতোঁ। গানটো যদি ভাল লাগে, যদি ৰোষ্টটো ভাল হয়, তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু তাৰ কাষত থকা বেল আইকনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব। তেতিয়া আমাৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। WhatsApp numberটো জানো নে নাজানো, বহুত ভাল পাওঁতো আগতে আছিল তই বৰা কৰি, এতিয়া হলি তই মৰম লগা জনী, লাগিলে মৰি যাম কেলৈ পলাই যাম, কোনেও গম নোপোৱাকে বহাগৰ গুচি যাম। সকলোতে কেৱল ৰেপ 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 টিভি বেপাৰে শুনো, ৰেপ গানতো শুনো। ৰেপ বাপৰে শব্দটোৰ প্ৰচলন ইমানেই বাঢ়ি গৈছে যে এতিয়া এই শব্দটো শুনি শুনি একদম বৰিং লগা হৈ গৈছে। আৰু এই ল'ৰাটোৱে ক'লে তাক দেখাৰ লগে লগে হেনো হোৱাটছআপ নাম্বাৰ লাগে। আৰু আগতে হেনো আকৰি আজলি আছিলে, এতিয়া হেনো দেখাত ধুনীয়া হৈ পৰিলে। আগতে তেওঁ আকৰি আজলি নাছিলে, তেওঁ আগতে আচল কথা তেওঁ ল'ৰাটোৰ ফিলিংছটো বেলেগ আছিলে। সেইকাৰণে আগতে আকৰি আজলি যেন দেখিছে, এতিয়া তাৰ ফিলিংছটো বেলেগ হ'ল। মানে কি সেইকাৰণে ই এতিয়া ধুনীয়া দেখিছে। আৰু এই ছোৱালীবোৰো যে ভাল দামী বাইক এখন দেখিলে ৰ'বই নোৱাৰা হৈ যায় ন। আৰু এই যে ল'ৰাটো ৰেপ কৰি কৰি ডান্স কৰি আছে, তাৰ যেনেকৈ ছাগলীৰ নিচিনাকৈ বেবাইছে ন, তাৰ কিজানি পিছপিনেৰে ওলাইছে, এবাৰ চেক কৰি ল'ব লাগিব। যদি ল'ৰাটোৱে ভিডিঅ'টো চাই আছে তেনেহ'লে এবাৰ চেক কৰি ল'বাহে তুমিও। তোমাৰ কিজানি ওলাইছিলে, তুমি এবাৰ মনটোত ভাবিবা বোলে হয় দেই সেই টাইমত কিজানি ওলাইছিলে, মই দেখা নাই তথাপিও কৈছোঁ আৰু ন। প্লিজ এনেকুৱা ৰেপ চেপ আৰু ৰেপ বনাব লাগে, মই বেয়া নাপাওঁ ৰেপটো ভালে পাওঁ, কিন্তু এনেকুৱা বেভিচাৰী নহয় দেই। মৰি যাম কেলৈ পলাই যাম, কোনেও গম নোপোৱাকে বহাগৰ গুচি যাম। ভন্টি তই ফেচবুক কৰি হোৱাটছএপ কৰি টাইম লছ কৰ, জানো একো লাভ তেওঁ ক'লে নাই। লাগিলে হেনো মৰি যাব, আৰে মৰি দেখা তেতিয়াহে মানি ল'ম যে হয় দে তই মৰি যাব পাৰিবি। আৰু একদম ই ৰ'বই নোৱাৰা হৈ আছে, বহাগত নিয়েই। আৰু এটা কথা আহি ক'লে যে ভণ্টি তই ফেচবুক হোৱাটছআপ কৰি একো লাভ নাই, সেইটো ভণ্টিহে জানিব। তোমাৰ কোৱাৰ দৰকাৰ কি, ভণ্টিয়েহে জানে তাইৰ লাভ কি আছে। কিবা লাভ নহ'লে এনে কোনোবাই কিবা কৰে, ভণ্টিয়ে চেনি খাই আছে সেইকাৰণে ফেচবুক হোৱাটছআপ কৰি আছে। তোমাৰ কথা আজিকালি নামানিব নহয় বাবা, বুজিছা। সেইকাৰণে কোনো ছোৱালীক নক'বা, কেতিয়াবা চেণ্ডেলৰ কোব খাবা। পিন্ধি কিয় চাল মাৰ কলা ফুলুলি আহাই, জানো বেয়া দেখাই, বুজালেও নুবুজ ক'লেও নুশুন, এই কলা ফুলটো কি বস্তু মই হ'লে একদম বুজা নাই দেই। যদি কোনোবাই জানে মোক কমেণ্টত জনাই দিব। আৰু সি ক'লে যে বুজালেও নুবুজ ক'লেও নুশুন। আজিকালি ছোৱালীয়ে কাৰো কথা নুশুনিয়ে বাবা। কোনো কেতিয়াবা ভালকৈ বুজাব যাব, ভালকৈ গালখন ৰঙা কৰি চুমা তোমা খাই পঠাই দিব, চেণ্ডেলেৰে চুমা খাব তোমাক, বুজিছা। সেইকাৰণে ছোৱালী বুজাই লাভ নাই, ভাল পোৱা পাই থাকা, বেছি দেখুৱাব নাযাবা দেই, নহ'লে তো এই অলপ বেয়া অৱস্থা হ'ব মানে। তাৰ পেণ্টটো কি হ'ল মানে, কুকুৰে কামুৰিলে নেকি? আঁঠুত যে অলপমান নাই, কুকুৰে কামুৰিলে কিজানি। তথাপিও সি কিন্তু গান গাবলৈ এৰা নাই, কাৰণ ফকতীয়ামি কৰিব নোৱাৰে যিমান যি নহ'লেও। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু তাৰ কাষত থকা বেল আইকনটো লাহেকৈ এবাৰ ক্লিক কৰিব। ফ্ৰেণ্ডছ, আজিলৈ বিদায়। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।